Hello everyone, welcome to my YouTube channel Munmi Vlogs. সকলোকে Munmi Vlogs অন্য এটি ব্লগলৈ স্বাগতম জনাইছো। আৰু এতিয়া আমি গৈ আছো ৰংঘৰ, কাৰেংঘৰ আৰু শিৱদৌল চাবলৈ আপোনালোকক দেখাই থাকিম। সো গাইস আমি এতিয়া হোটেলৰ পৰা ওলাই ললো আৰু আমি থকা হোটেলখনৰ নাম হৈছে এটলান্টা হোটেল। শিৱদৌলৰ ওচৰতে এই হোটেলখন, আপোনালোকে আহিলে কেতিয়াবা থাকিব পাৰিব। সো গাইস আমি এতিয়া চাহ খাবলৈ সোমাইছো, যেহেতু আপোনালোকে দেখিছিলে তেতিয়া মৰ্নিংতে আমি ট্ৰেইনত চাহ খাইছিলো আৰু খোৱা হোৱাই নাই, ডাইৰেক্ট হোটেলতে আমি সোমাই অলপ ফ্ৰেছ হৈ ওলাই আহিলো। সেইকাৰণে ভাবিলো ইয়াতে অকমান চাহ খাই লওঁ। সো চাহটো খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছো। সো গাইস এতিয়া চাহ পানী খাই আমি ওলাই আহিছো আৰু এয়া দেখিছে আমাৰ সন্মুখত, সেইটো হৈছে শিৱদৌল। আমি ফাৰ্ষ্ট এতিয়া তালৈকে গৈ আছো আৰু আমি যিখন হোটেলত আছো সেই হোটেলখন শিৱদৌলৰ ওচৰতে অৱস্থিত আৰু এই শিৱদৌলটো শিৱসাগৰ টাউনৰ মাজভাগতে আছে। সেইবাবে আমি ভাবিলো প্ৰথমতে এই শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল এইসমূহ দৰ্শন কৰি লওঁ, তাৰপিছত আমি ৰংঘৰ, তলাতল ঘৰৰ ফালে যাম। যিহেতু ৰংঘৰ, তলাতল ঘৰলৈ অকণমান দূৰ আছে, সেইখিনি গাড়ীত যাব লাগিব সেইকাৰণে। আৰু এয়া দেখিছে শিৱদৌলৰ পৰা গোটেই টাউনখন ইমান ধুনীয়া লাগিছে। সো বলক এতিয়া আপোনালোকক মই শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌলৰ চাৰিওফালৰ পৰিৱেশটো দেখাওঁ, বলক। আৰু এয়া দেখিছে শিৱদৌলৰ কাষৰ ফালে চাকি ধূপ লগোৱা স্থান আছে, এনেদৰে আপোনালোকে চাকি ধূপ লগাব পাৰে। আমি চাকি ধূপ অনা নাই, আমি আকৌ গধূলিকৈ এবাৰ আহিম আৰু সেইকাৰণে দিনতে এনে এপাক চাবলৈ আহিছোঁ। যিহেতু আমি এতিয়া ৰংঘৰ, তলাতল ঘৰৰ ফালেও যাম, ইয়াতে বেছি সময় নাথাকোঁ, এনে অকণমান চাই যাম আৰু গধূলিলৈকে আহিম এবাৰ চাবলৈ। আৰু এয়া আপোনালোকক ওচৰৰ পৰা মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়াই হৈছে আমাৰ ঐতিহ্যমণ্ডিত শিৱদৌল, ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু শিৱদৌলৰ ওচৰতে এইটো হৈছে দেৱীদৌল আৰু ইয়াৰ পৰিৱেশটো সঁচাই বহুত বেছি ধুনীয়া, কি ক'ম মানে ভাষা নাই। চাৰিওফালে পূৰা সেউজীয়া সেউজীয়া, বহুত বেছি ধুনীয়া। আৰু গাইস এতিয়া আমি বিষ্ণুদৌলৰ ফালে আহিছোঁ আৰু এয়া দেখিছে এইটো বিষ্ণুদৌল আৰু এইটো যে দেখালো এইটো হৈছে শিৱদৌল। আৰু এইবোৰ ইমান ধুনীয়া ধুনীয়া ছাতি টাইপৰ গছ, আপোনালোকে জনাবচোন নামটো কি ইয়াৰে, মই সবিশেষ নাজানো, কিন্তু বৰ মৰম লাগিছে গছকেইডাল। আৰু ইয়াতে দেখিছে গোটেইকেইটা দৌলৰ চাৰিওফালে একদম সেউজীয়া পৰিৱেশ, ঘাঁহনিৰে ভৰা, বহুত বেছি ভাল লাগিছে ইয়ালৈকে আহি আৰু মনটো কিবা এটা শান্তি টাইপ অনুভৱ হৈছে। আৰু আপোনালোকক গোটেইকেইটা দৌল দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ দূৰৰ পৰাই, ভিতৰত সোমোৱা নাই বাৰু। আৰু পাৰোঁ যদি মই গধূলিলৈকে আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম, যদিহে সময় সুবিধা মিলে তেতিয়া। এতিয়া আমি দৌলকেইটা চাই বাহিৰলৈকে ওলাই আহিলোঁ আৰু এইবাৰ আমি চাবলৈ গৈ আছোঁ এই শিৱদৌলৰ পিছফালে থকা পুখুৰীটো, মানে বৰপুখুৰী পাৰ বুলি শুনিছোঁ সেইটো, আৰু সেইটো এতিয়া আমি ৰাস্তাৰে যাব লাগিব। সো বলক এইবাৰ আপোনালোকক বৰপুখুৰী পাৰলৈ লৈ যাওঁ। সো গাইস এতিয়া আমি শিৱদৌল, বিষ্ণুদৌল চাই ওলাই আহিলোঁ আৰু এতিয়া শিৱদৌলৰ পিছফালে থকা পুখুৰীটো চাবলৈ গৈ আছোঁ। আৰু অকণমান খোজকাঢ়ি গ'লে আমি পুখুৰীটো পামগৈ আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আৰু সো বলক আপোনালোকক এইবাৰ বৰপুখুৰী পাৰ দেখাম। সো গাইস এয়াই হৈছে বৰপুখুৰী বা শিৱসাগৰ পুখুৰী বুলিও জনা যায়। আৰু এই পুখুৰী ভাগ স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী অম্বিকা কুঁৱৰীয়ে 1655 শকৰ 18 জেঠত খনন কৰিছিলে আৰু এই পুখুৰীটো 1735 খ্ৰীষ্টাব্দত ৰাইজৰ বাবে মুকলি কৰা হৈছিলে। সো আপোনালোকে দেখিছে বহুত ডাঙৰ পুখুৰীটো, আৰু পুখুৰীটো ইপাৰৰ পৰা সিপাৰলৈ দেখা নাযায়, বহুত বেছি ডাঙৰ। আৰু এয়া দেখিছে শিৱদৌল, আৰু শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌলৰ ঠিক পিছফালেই এই পুখুৰীটো খনন কৰা হৈছিলে। আৰু ইয়াতে এই পুখুৰীটোত মাছো আছে, দেখিছেনে নাইবা নাজানো, আপোনালোকে কেমেৰাত ভালকৈ ধৰিব পৰা নাযায়, কিন্তু খালী চকুৰে পূৰা বহুত বেছি ভাল লাগে চাই মাছবোৰ। শিৱসাগৰৰ বৰপুখুৰী কোনে খন্দাইছিল? কোনে খন্দাইছিল? আহোম ৰজা। কি নাম তোমাৰ? মোৰ নাম চুহান। চুহান।
চ' গাইজ এতিয়া আমি ব্ৰেড কিনি ল'লোঁ সেই সৰু ভাইটিগৰাকীয়ে ব্ৰেড বিক্ৰী কৰি আছিলে ওচৰতে চ' দেখিছে মাছকেইটাক পূৰা মায়ে ব্ৰেড দিয়াৰ লগে লগে সিহঁতে ফূৰ্তিতে পূৰা আহিছে ব্ৰেড খাবলৈ চ' গাইজ এইফালে দেখিছে মাছকেইটাক ব্ৰেড দিয়াৰ কাৰণে হাঁহবোৰো আহিছে এতিয়া ব্ৰেড খাবলৈ আৰু হাঁহকেইটা দেখিছে আমি মাছকেইটাক ব্ৰেড খাবলৈ দিলে সিহঁতে মানে মাছৰ ভাগৰখিনি সিহঁতে খাই আছে আৰু এতিয়া যুদ্ধহে লাগিব মাছ আৰু হাঁহৰ চ' গাইজ এতিয়া আমি বৰপুখুৰী চালোঁ আৰু এতিয়া অকণমান আগত গৈ আছোঁ আজি পূৰা চামেই আৰু ৰংঘৰ কাৰেংঘৰ যি আছে সকলোবোৰ চাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু লাইক কৰি দিব দেই চ' গাইজ এইবাৰ আমি ৰংঘৰ চাবলৈ গৈ আছোঁ আৰু ৰংঘৰটো অকণমান দূৰ আছে সেয়ে গাড়ীত যাব লাগিব চ' এতিয়া আমি এখন এনেকুৱা টেম্পু এখনত উঠি লৈছোঁ আৰু ৰংঘৰলৈকে যাবলৈ চ' গাইজ এতিয়া আমি ৰংঘৰ আহি পালোঁ আৰু এতিয়া ইয়াতে আন্দাজ টিকট কাটিব লাগিব ৰংঘৰত সোমাবৰ বাবে চ' ব'লক আমি পোনপ্ৰথমে টিকটটো কাটি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু গাইজ ইয়াতে আচলতে আজিকালি ৰংঘৰত অফলাইন টিকট নাপায় অনলাইন টিকট বুকিং কৰিব লাগে চ' আপোনালোকে কেতিয়াবা আহিলে অনলাইন টিকট বুক কৰি ল'ব এজনৰ 20 টকাকৈ লয় আৰু আমিও ইয়াতে আমাৰ অনলাইন টিকট বুকিং কৰি ল'লোঁ আৰু এতিয়া আমি ৰংঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ গাইজ আপোনালোকে দেখিবলৈ পাইছে মোৰ সন্মুখত এয়া ঐতিহ্যমণ্ডিত ৰংঘৰ আৰু এই ৰংঘৰটো পোনপ্ৰথমে কাঠ আৰু বাঁহেৰে নিৰ্মিত আছিল কিন্তু পিছলৈ আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত এই ৰংঘৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল আৰু এইফালে ধুনীয়াকৈ ম'হ যুঁজৰ কিছু দৃশ্যও দেখুওৱা হৈছে আৰু চাৰিওফালৰ পৰিৱেশটো একদম সেউজীয়া বহুত বেছি ধুনীয়া লাগিছে ইয়ালৈ আহি চ' ব'লক আপোনালোকক ভিতৰলৈকে লৈ যাওঁ চ' গাইজ আমি এতিয়া ৰংঘৰৰ ভিতৰলৈকে সোমাই আহিছোঁ আৰু ইয়াতে ভিতৰত ঠাণ্ডা পৰিৱেশ বেছি গৰম নহয় আৰু হয়তো আপোনালোকে বহুতে জানেই যে ইয়াৰে বেৰসমূহত পাতল ইটা ব্যৱহাৰ কৰা হৈছিলে আৰু ইয়াতে কোনো ধৰণৰ চিমেণ্ট ব্যৱহাৰ কৰা হোৱা নাই আমাৰ থলুৱা কিছুমান বস্তু যেনে আপোনাৰ কণী শামুক মাটিমাহৰ দালি বৰালি মাছ তেনেদৰে চূণ ইত্যাদিবোৰ ব্যৱহাৰ কৰি ইয়াতে বেৰসমূহত চিমেণ্টৰ দৰে ব্যৱহাৰ কৰা হৈছিলে আৰু এইসমূহ থলুৱা মিশ্ৰণৰ গুড়ি ব্যৱহৃত হোৱা বাবে হয়তো ৰংঘৰৰ ভিতৰভাগখন ঠাণ্ডা কৰি ৰখাত সহায় কৰিছিলে চ' ব'লক এতিয়া আমি ৰংঘৰৰ ওপৰ মহলালৈকে যাওঁ আৰু আপোনালোককো দেখাওঁ আৰু এয়া হৈছে ৰংঘৰৰ ওপৰ মহলালৈ উঠি যোৱা চিৰি আৰু আমি এতিয়া ওপৰ মহলালৈ গৈ আছোঁ আৰু এয়া দেখিছে ওপৰৰ পৰা ৰংঘৰৰ বাকৰিটো কিমান বেছি ধুনীয়া দেখি চ' ব'লক আপোনালোকক মই ওপৰৰ ফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম তলৰ ফালে কেনেকুৱা ধুনীয়া লাগে দেখিবলৈ আৰু এয়া দেখিছে চিৰিবোৰ একদম থিয় আৰু এয়া দেখিছে ওপৰৰ পৰা তলৰ ফালে এনেকুৱা দেখি আৰু আগৰ দিনত ৰজাসকলে ইয়াৰ পৰাই তলত হৈ থকা বিহু নৃত্য ম'হ যুঁজ ইত্যাদি উপভোগ কৰিছিলে চ' গাইজ এতিয়া আমি ৰংঘৰৰ ওপৰ মহলাৰ পৰা তললৈ নামি গৈ আছোঁ আৰু ইয়াতে আমি এতিয়া দুখনমান ফটো উঠি ল'লোঁ ৰংঘৰৰ সন্মুখত আৰু এতিয়া আমি ৰংঘৰ চাই ওলাই আহিলোঁ আৰু এইবাৰ আমি গৈ আছোঁ তলাতল ঘৰ চাবলৈ চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব চ' গাইজ এতিয়া আমি ৰংঘৰৰ পৰা ওলাই আহিলোঁ আৰু এইবাৰ আমি গৈ আছোঁ তলাতল ঘৰ চাবলৈ আৰু এই গছজোপা যে দেখিছে সেইফালেদি এটা ৰাস্তা গৈছে আৰু সেইফালেদি তলাতল ঘৰ গোলাঘৰলৈ যাব পাৰি আৰু এইখন হৈছে ন-দুৱাৰ আৰু এই ন-দুৱাৰৰ ভিতৰেৰে অকণমান সোমাই গ'লে আমি গোলাঘৰ আৰু তলাতল ঘৰ দেখিবলৈ পাম চ' ব'লক গৈ থাকোঁ চ' গাইজ ন-দুৱাৰেৰে সোমাই আহিয়ে লেফ্ট ছাইডে আপোনালোকে এনেদৰে গোলাঘৰটো দেখিবলৈ পাব চ' ব'লক আমি গোলাঘৰৰ ওচৰলৈকে যাওঁ তাৰপিছত আপোনালোককো দেখাম আৰু ৰাস্তাটো দেখিছে বহুত বেছি ধুনীয়া লাগিছে ৰাস্তাটো একদম গছ-গছনিৰে ভৰপূৰ আৰু এয়া আপোনালোকে দেখিছে এয়া আমি পালোঁ এতিয়া গোলাঘৰ চ' ব'লকচোন ভিতৰলৈকে সোমাই যাওঁ গোলাঘৰৰ আৰু ইয়াতে গোলাঘৰৰ বিষয়ে সকলোখিনি কথা বৰ ধুনীয়াকৈ লিখি থোৱা হৈছে
সো গাইস এয়া হৈছে গোলাঘৰ কিন্তু গোলাঘৰ এতিয়া বৰ্তমান তলা লগাই থৈ দিছে বৰ্তমান গোলাঘৰটো বন্ধ হৈ আছে যেন পাওঁ সো ভিতৰত আমি চাব নোৱাৰিম সো গাইস আমি এতিয়া গোলাঘৰ চাই এতিয়া আমি গৈ আছো তলাতল ঘৰ চাবলৈ দেখিছে তলাতল ঘৰটো সো আমি আগেৰে এনেকৈ ঘূৰি যাব লাগিব তলাতল ঘৰলৈ গ'লে সো বলক আৰু ইয়াতে দেখিছে ধুনীয়াকৈ লেখা আছে তলাতল ঘৰৰ ফালে কোনফালেদি যাব লাগে আপোনালোকে আহিলে কেতিয়াও প্ৰব্লেম নহয় ধুনীয়াকৈ সাইনবোৰ্ড মৰাই থাকে আৰু এয়া আশে পাশে ধুনীয়াকৈ কিছুমান সামগ্ৰীৰ দোকানো বহিছে আৰু এয়াই হৈছে তলাতল ঘৰ আৰু ইয়াতেও আমি টিকট বুকিং কৰিব লাগিব সো বলকচোন ভিতৰলৈ সোমাই যাওঁ ভিতৰলৈ সোমাই আহি আপোনালোকে এনেদৰে টিকট কাউণ্টাৰ দেখা পাব আৰু ইয়াতে আপোনালোকে অনলাইন টিকট বুকিং কৰিব লাগিব আৰু ইয়াতেও ধুনীয়াকৈ তলাতল ঘৰৰ বিষয়ে লিখি থোৱা হৈছে সো বলক আমি এতিয়া টিকট বুকিং কৰিলোঁ আৰু এতিয়া আমি ভিতৰলৈকে যাওঁ তো গাইছ এতিয়া আমি তলাতল ঘৰৰ ভিতৰলৈকে সোমাই আহিলোঁ আৰু ইয়াৰ ভিতৰলৈকে সোমাই আহিয়ে লেফ্ট ছাইডে চালে আপোনালোকে এনেকুৱা বৰটোপসমূহ দেখিবলৈ পাব আৰু এই বৰটোপসমূহেৰে শৰাইঘাটৰ যুদ্ধত 1671 চনত শত্ৰুৰ পক্ষে যুঁজিবলৈ আহোম স্বৰ্গদেউসকলে ইয়াক ব্যৱহৃত কৰিছিল বুলিও জনা যায় আৰু গাইছ এতিয়া আমি তলাতল ঘৰৰ ওপৰ চৰালৈ গৈ আছোঁ আৰু এই ওপৰ চৰাখিনিকে বৰচৰা বুলি কোৱা হয় আৰু ইয়াতে বহুতো ৰাজসভা পতা হৈছিলে আৰু এইফালে যে দেখিছে সেইখিনিক ন্যায়সোধা ফুকন চৰা বুলি কোৱা হয় আৰু ডাউনৰ ফালেখিনিক আপোনাৰ ডেকাচৰা বুলি কোৱা হয় আৰু এই তলাতল ঘৰটো ৰংপুৰত অৱস্থিত আৰু এই তলাতল ঘৰটো পোনপ্ৰথমে কাঠ বাঁহেৰে নিৰ্মিত আছিল কিন্তু পিছলৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিঙৰ দিনত ইয়াক পুনৰ নিৰ্মাণ কৰা হয় এইবাৰ আমি আহিছোঁ মন্ত্ৰণালয় ঘৰ চাবলৈ আৰু এয়া হৈছে মন্ত্ৰণালয় ঘৰ আৰু ইয়াৰ পৰাই মন্ত্ৰণা দিয়া হৈছিলে আৰু এইকেইটা যে দেখিছে এইবোৰক আচলতে দেৱকুষ্ঠ বুলি কোৱা হয় ইয়াতে বিভিন্ন দেৱ দেৱীৰ মূৰ্তি ৰখা হৈছিলে তলাতল ঘৰৰ বিষয়ে জানিবলগীয়া কথা আচলতে বহুতখিনিয়ে আছে কিন্তু মই যিখিনি জানো সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰি দিব আৰু এইফালদি আচলতে এই মহলটোৰে ওপৰলৈকে পথ আছে বলকচোন আমি ওপৰলৈকে যাওঁ কি পাওঁ চাওঁ সো গাইছ আমি তলাতল ঘৰৰ পৰা ওপৰৰ চাটত আহি পালোঁ আৰু ইফালে বন্ধ কৰি থৈছে ওপৰত যাবলৈ নিদিয়ে আৰু এয়া পিছ চাইডে এটা ধুনীয়া পুখুৰীও আছে আৰু দেখিছে চাৰিওফালৰ পৰিৱেশটো বহুত ধুনীয়া সো গাইজ এতিয়া আমি ওপৰ চৰাত গোটেইখিনি চালোঁ যিমানখিনি পাৰিছোঁ আৰু এতিয়া আমি তলৰ ফালে গৈ আছোঁ বলকচোন তলৰ ফালে চাওঁ কি কি আছে আৰু গাইজ তলাতল ঘৰৰ তলৰ ফালে আহিলে আপোনালোকে এনেকুৱা এখন গেট দেখিবলৈ পাব আৰু দূৰৰ পৰা গেটখনৰ ফাঁকটো দেখিলে এনেকুৱা লাগে যেন এই ফাঁকেৰে এজন মানুহ পাৰ হৈ যাব পাৰিব কিন্তু বলকচোন আমি ওচৰলৈকে গৈ চাওঁ ফাঁকটোৰে এজন মানুহ পাৰ হৈ যাব পাৰে নে নোৱাৰে আৰু গাইজ আমি এতিয়া ওচৰলৈকে আহিছোঁ আৰু এয়া দেখিছে ফাঁকটো আচলতে দূৰৰ পৰা যিমান ডাঙৰ দেখি কিন্তু ওচৰত আহিলে মোৰ হাতখনৰ সমান হ'ব এজন মানুহ এইফালেদি সৰকি যাব নোৱাৰে আচলতে আহোম স্বৰ্গদেউসকলে এনেদৰে বনাইছিলে যাতে অচিনাকি কোনোবা লোক আহিলে এনেকুৱা দুৱাৰেৰে যাতে সৰকি যাব নোৱাৰে আৰু তেওঁলোকক যাতে সহজতে ধৰাত পেলাব পাৰে সেইবাবে এইবাৰ বলকচোন আমি বেলেগ এটা ঠাইলৈ যাওঁ আৰু এয়া দেখিছে ইয়াতে বহুতো ফৰেনাৰেও ৰংঘৰ তলাতল ঘৰ আদি চাবলৈ আহে আমাৰ আহোমৰ ঐতিহ্যমণ্ডিত ঠাইসমূহ সঁচাকৈ বহুত বেছি ভাল লাগে এইখন অসমতে আমি জন্ম লৈছোঁ য'ত ইমানখিনি আচলতে চাবলগীয়া ঠাই আছে হিষ্টৰী আছে আৰু গাইজ এই দুৱাৰখনেৰে চালে এনেকুৱা লাগে যে শেষত এখন দেৱাল আছে আৰু পথটো শেষ হৈ গৈছে কিন্তু বলকচোন আমি গৈ চাওঁ কি আছে আৰু আপোনালোককো দেখাওঁ আৰু গাইজ এয়া আপোনালোকে দেখিছে ইয়াৰে দুৱাৰসমূহ আচলতে বহুত চাপৰ আৰু সেইবাবে বহুতে প্ৰশ্ন কৰে যে আগৰ দিনৰ আহোমৰ ৰজাসকল চাপৰ আছিলে নেকি কিন্তু তেনেকুৱা নাছিলে আচলতে আগৰ দিনৰ সৈন্য বাহিনীসকলে বা ৰখীয়াসকলে ৰজাক সন্মান জনাই আচলতে মূৰ দোৱাই যাবৰ বাবে এনেধৰণৰ চাপৰ দুৱাৰ ব্যৱহৃত কৰা হৈছিলে আৰু ময়ো আচলতে ভিডিঅ'ৰ পৰা চাইহে আপোনালোকক জনাব পাৰিছোঁ আচলতে কিমানখিনি সত্য সেইটো মই নাজানো বহুতখিনি ভিডিঅ'ত মই যিখিনি শুনিছোঁ আৰু দেখিছোঁ সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া দেখিছে আমি আহি শেষ পৰ্যায় পালোঁ আৰু ইয়াতে দেৱালখন শেষ হৈ গৈছে কিন্তু ৰাস্তাটো এইবাৰ ওচৰেদি দিছে
চাওকচোন কেনেকুৱা ধৰণে বনাইছিলে আহোম ৰজাসকলে। আৰু এইফালে আপোনাৰ কাষৰ ৰাস্তাটোৱেদি গ'লেও আপোনালোকে ঠিক তেনেকুৱাই পাব, হয়তো অকণমান দুৱাৰখন আৰু লেফ্ট ছাইডে বা আপোনাৰ বেলেগ ছাইডেদি থাকিব। আৰু এইবাৰ আমি আহি বেলেগ এটা মহল পালোঁ, আৰু ইয়াতে দেখিছে ইয়াতে আপোনাৰ শিৱলিংগ ৰখা স্থানৰ দৰে এটা আকৃতি ৰখা হৈছে, আৰু মই বিশেষকৈ নাজানিম কি হয় বাৰু এইটো। আৰু গাইজ, তলাতল ঘৰ বুলি ক'লে আচলতে আমাৰ লক্ষ্ণৌৰ ভুলভুলেয়াটোৰ লগত তুলনা কৰা হয়, আৰু সঁচাকৈ ভুলভুলেয়াৰ দৰে আচলতে সকলোফালে দেখাত একেই, আপোনালোকৰ মানে কনফিউজ লাগি যাব কোনফালে যাওঁ বা কোনফালেদি আহিলোঁ তেনেকুৱা। এইবাৰ আচলতে গেটখন বেলেগ ফালেদি গৈছে, চ' ব'লকচোন এইফালেদি যাই কি পাওঁ চাওঁ। আমি আহি এটা মহল পালোঁ ভিতৰত, আৰু এইখন দৰ্জা দেখিছে, এইখন দৰ্জা সেইকেইখনতকৈও চাপৰ, মানে এনেকৈ কোজা হৈ পেলাই যাবলগীয়া হৈছে আমি। আৰু গাইজ, আপোনালোকে হয়তো বহুতে জানে যে তলাতল ঘৰটো আচলতে টোটেল 7টা মহল আছে, আৰু ইয়াৰে 3টা মহল এতিয়াও মাটিৰ তলত আছে। আৰু এয়া দেখিছে খিৰিকীসমূহ তললৈকে নামি গৈছে, মানে ইয়াতে গম পায় যে এতিয়াও তলত মহল আছে 3টা, আৰু ওপৰত 4টা মহল আছে। কিন্তু এতিয়া 3টা মহল যে তলত আছে তালৈকে আচলতে মানুহক যাবলৈ দিয়া নহয়, কাৰণ আগতেও বহুত মানুহ গৈ আচলতে ঘূৰি অহা নাছিলে, হেৰাই গৈছিলে তাত, সেইবাবে। চ' গাইজ, দেখিছে পুৰা আন্ধাৰ ৰুমকেইটা। ব'লকচোন ইয়াৰে এতিয়া ওচৰেদি এটা চিৰি গৈছে ওপৰলৈকে, তালৈকে যাওঁ, কি আছে চাওঁ। আৰু এইফালে এনেকৈ বাহিৰৰ ফালে ছাদখন দেখা পায়। এইবিলাক যে এনেকৈ ফুটাবোৰ দেখিছে, ইয়াত আচলতে মাটিৰ চাকি জ্বলোৱা হৈছিলে, আৰু বাকীবোৰত আপোনাৰ দেৱ দেৱীৰ মূৰ্তি ৰখা হৈছিলে। চ' গাইজ, ফাইনেলি তলাতল ঘৰৰ পৰা ওলাই আহিলোঁ, সৰু সুৰা ভুলভুলেয়া ন। আৰু গাইজ, এয়া আপোনালোকে মোৰ সন্মুখত যিটো দেখিছে সেইটো হৈছে অষ্টদিকপালৰ মন্দিৰ, আৰু ইয়াতে আগতে পূজা পাৰ্বণ কৰা হৈছিল। এই মন্দিৰটো আচলতে 8কোণীয়া। চ' গাইজ, এয়াই আছিলে তলাতল ঘৰৰ চাৰিওফালৰ দৃশ্য। আপোনালোকক কেনেকুৱা লাগিলে ক'ব আপোনালোকে, যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চ' গাইজ, আমি এতিয়া তলাতল ঘৰ চাই ওলাই আহিলোঁ। চ' ব'লক এতিয়া গৈ থাকোঁ। চ' গাইজ, তলাতল ঘৰ চালোঁ, আৰু আপোনালোককো অকণমান থুলমূলকৈ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিলোঁ, কেনেকুৱা লাগিলে ক'ব। আৰু এতিয়া আমি বাহিৰলৈ ওলাই আহিছোঁ, এতিয়া 3টামান বাজিল, কিবা এটা খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই। গাইজ, খাই মেলি আহি আমি ডাইৰেক্ট এতিয়া জয়দৌল চাবলৈ আহিছোঁ। আৰু এই জয়দৌলটো আচলতে আপোনালোকে হয়তো চবে জানেই যে স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ জয়মতীৰ সোঁৱৰণত এই জয়দৌলটো নিৰ্মাণ কৰিছিলে, আৰু এই জয়দৌলটোৰে ওচৰতে আছে জয়সাগৰ পুখুৰী। চ' ব'লকচোন আপোনালোকক জয়দৌলটো দেখাওঁ। চ' গাইজ, এয়াই হৈছে জয়দৌলৰ ভিতৰ ভাগ, আৰু ভিতৰ ভাগ দেখিবলৈ এনেকুৱা, আৰু ইয়াতে আচলতে মানুহ বেছি নাই আজি। আৰু এয়া দেখিছে ভিতৰত আচলতে বহুত বেছি আন্ধাৰ, যাবলৈ ভয় লাগে, আৰু সেইকাৰণে আমি আচলতে ভিতৰত সোমোৱা নাই, আপোনালোকক এনেকৈ অকণমান দেখুৱাইছোঁ। চ' গাইজ, এতিয়া আমি জয়দৌলৰ বাহিৰলৈ ওলাই আহিলোঁ, ভিতৰত সোমাব নোৱাৰিলোঁ। আৰু এয়া দেখিছে ধুনীয়াকৈ ইয়াতে জয়দৌলটোত ভাস্কৰ্য শিল্পবিলাক খোদিত কৰা হৈছে, আৰু ইয়াতে স্বৰ্গদেউ ৰুদ্ৰসিংহই ঘোঁৰাত উঠি থকা মূৰ্তিও খোদিত আছে বুলি বহুতে কয়। লগতে ইয়াতে পূৰ্বৰ আহোম ৰজাসকলে খেলা প্ৰিয় খেলসমূহৰ কিছু দৃশ্যও ইয়াতে খোদিত হৈ আছে, আৰু যুদ্ধ বিগ্ৰহৰ কথাও আচলতে ইয়াতে কিছু ভাস্কৰ্য শিল্পত দেখা পোৱা যায়। আৰু ইয়াতে গম পায় যে কিমানখিনি ইতিহাস আচলতে আছিল আমাৰ অসমখনৰ। আৰু এই মন্দিৰটো আচলতে শিল আৰু ইটাৰে নিৰ্মিত, আৰু এই মন্দিৰটোৰ লগত আপোনাৰ আমাৰ নীলাচল পৰ্বতত থকা কামাখ্যা মন্দিৰৰো কিছু সাদৃশ্য আছে বুলি জনা যায়। আৰু এয়াই হৈছে জয়দৌলৰ চাৰিওফালৰ পৰিৱেশ। আৰু এতিয়া ব'লকচোন আমি জয়সাগৰ পুখুৰীটোলৈকে যাওঁ।
আৰু আপোনালোককো দেখাওঁ। আৰু মোৰ পিছফালে এইটো দেখিছে জয়সাগৰ পুখুৰী, আৰু এইটোৱে হৈছে এছিয়াৰ সৰ্ববৃহৎ মানৱসৃষ্ট পুখুৰী জয়সাগৰ পুখুৰী। আৰু এই পুখুৰীটো স্বৰ্গদেউ ৰুদ্ৰসিংহই ৪৫ দিনৰ ভিতৰত মাতৃ জয়মতীৰ সোঁৱৰণত খান্দি উলিয়াইছিল। আৰু এই পুখুৰীটোৰ মাজভাগতে জেৰেঙা পথাৰখন আছিলে, আৰু ইয়াতে সতী জয়মতীক শাস্তি প্ৰদান কৰা হৈছিল। আৰু এয়া হৈছে জয়দৌল, ঐতিহ্যমণ্ডিত জয়দৌল। আৰু এয়া জয়দৌলৰ ষ্ট্ৰাকচাৰটো কামাখ্যা মন্দিৰৰ লগত কিছু মিলে, আপোনালোকে দেখিছেনে? তো গাইজ এতিয়া আমি জয়দৌল চাই বাহিৰলৈকে ওলাই আহিলোঁ, আৰু আপোনালোকৰ জয়দৌলটো চাই কেনেকুৱা লাগিলে জনাব। আৰু এয়া হৈছে জয়মতী উদ্যান, জয়দৌলৰ ওচৰতে এই উদ্যানখন আছে। চ' গাইজ এতিয়া আমি গাড়ীত উঠি ল'লোঁ, আৰু এতিয়া আমি গৈ আছোঁ আমাৰ হোটেল ৰুমলৈকে। আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া এতিয়া আমি আহি হোটেল ৰুম পালোঁ। চ' গাইজ ফুৰি মেলি আমি আহি পালোঁ ৰুম, আৰু এতিয়া অকণমান ৰুমত ৰেষ্ট ল'ম বুলি ভাবিছোঁ। চ' আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। লগতে কোনোবাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।